ফকতীয়া লাইভ ইউটিউব চেনেললৈ আৰু আজি আমি যিটো ঠাইত গৈছোঁ মানে মই অকলে আৰু মোৰ লগত অনলি ভাৰ্গৱ পাই আছে তো আমি দুয়ো মানে ভাবিছিলোঁ যে ফকতীয়া লাইভৰ কাৰণে ভিডিঅ' এটা বনাওঁ তাত মনত পৰিল যে ঘোষ ব্লগ যিটো শুনাতে সহজ বা চোৱাটোৱে একো গম নাপায় কিন্তু কৰাটোৰ জীৱন শেষ হৈ যাব পাৰে এটা ভিডিঅ'ত আৰু আমি সেই বিল্ডিংটোৰ ওপৰত যাব গৈছোঁ কেমেৰা আহি থাকে আৰু লগত থাকি দে ভাই দূৰত নাচবি কেমেৰা তো সেই বিল্ডিংটোৰ ওপৰত গৈছোঁ যিটো বিল্ডিঙত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল কিন্তু মাজতে 6 মাহতে বন্ধ হৈ গ'ল আৰু তেতিয়াৰ পৰা ইয়াতে কোনো কামেই কৰা নাই আমি এনেকুৱা নহয় যে গোটেইখিনি আমি নিজে বনাই কৈছোঁ লোকেল মানুহক সুধিছোঁ তো লোকেল মানুহ কৈছে আৰু ঠাইটোৰ নাম মই একদমেই নকওঁ তো ইয়াৰ ফালে আমি অকণমান যাব চেষ্টা কৰোঁ হওক এইবিলাক মানে কাম আৰম্ভ হৈছিল যদিও মানে ভালকৈ সেই কৰা নাই আৰু মানে মাজতে ৰৈ গ'ল কিবা এটা আৱাজ ওলাইছে আৰু আমি সেইখিনি ঠাইৰ পৰা লগালগ গুচি আহিলোঁ এতিয়া তো এতিয়া ওপৰ ফালে আৰু গৈ আছোঁ মানে যদিও আপোনালোকে গৈ আছোঁ জীৱনৰ বহুত ডাঙৰ ভুল হৈ যাব পাৰে এইটো ডিচিশ্যনটো ওপৰ ফালে যাবিনে আৰু হা তো ই থাকা বুলি নহ'লেতো মই ইয়াতে নাহিলোঁ হয় মোৰ এই আৱাজ শুনি ভুল লাগিছে আৰু কিবা এটা ঝুন আৱাজ মই নাযাওঁ ওপৰত তই যা হা ভাই মই আকলা একদম নৰো তই কিবাকে থাকিব লাগিব আৰু কেমেৰাটো হৈ থাকিব লাগিব কি দেখো লাইভ দেখাব লাগিব না তো কেমেৰাটো হৈ থাকিব লাগিব গোটেইখিনি কৰিব লাগিব ভাই আৰু মানে কি যোন কিবা এটা আৱাজ শুনি আছোঁ সেইটো অৰিজিনেল নহ'লেও আমাৰ মানে মনত যিহেতুকে ভয় লাগি আছে ভূতৰ ঠাইত আহিছোঁ তো সেইটো কাৰণে এনেকুৱা হ'ব পাৰে আৰু লাইটৰ মই টৰ্চ একদম লগাই থকা গৈছে তো সেইটো কাৰণে এনেকুৱা হ'ব পাৰে মানে এটা কিবা এটা ঝুনঝুনৰ আৱাজ শুনি আছোঁ তো ওপৰ ফালে ভাই কি দেখি আছোঁ আজি ভয়ানক কাৰবাৰ ভয়ানক আৰু যিমানেই আমি ওপৰৰ ফালে গৈ আছোঁ সিমানেই সেইটো ভয়ানক হৈ গৈ আছে আৰু ইয়াতে মানে কি পৰাৰ চান্সটো বহুত থাকে চব পৰাৰ চান্সটো যিহেতুকে বহুত থাকে তো মই কিবা এটা শব্দ শুনা যেন পালোঁ আপোনালোকে শব্দ শুনা যেন পাইছোঁ নেকি মই কিন্তু কিবা এটা ইয়াতে শব্দ শুনা যেন পাইছোঁ তো ইয়াতে চাওক গোটেইখিনি কাম আধৰুৱা আছে তো ইয়াতে পৰাৰ চান্সো আছে আন্ধাৰত বহুত ডেঞ্জাৰ বহুতখিনি ডেঞ্জাৰ আন্ধাৰত চাওক মই কিবা এটা দেখি আছোঁ কিন্তু মানে কিবা বাল্টিং চাল্টিং যেনো লাগিছে মই ওচৰত যাব বহুত ভয় লাগিছে মোৰ কাষতে আছে আৰু তাক মই ফোন কৰিছোঁ কিন্তু ফোনটো সি ৰিচিভ কৰা নাই ধৰাও নাই ভাৰ্গৱ ভাই ফোনটো ধৰা নাই তথাপিতো বাইদেউ